তলাতল ঘৰ বা আমাৰ ৰাজকাৰণী কাৰেংঘৰ বৰগাঁৱত আছে বা আমাৰ জয়দৌল শিৱদৌল এই যিবোৰ নিৰ্মাণ কাৰ্য হৈছিল এই নিৰ্মাণ কাৰ্যবোৰত তিনিটা কালচাৰ আচলতে সংযুক্ত হৈ আছে। এটা হ'ল লগত লৈ অহা কাই আৰু ইয়াৰ অৰিজিনেল দি গ্ৰেট মংগোলিয়ানছ এইটো প্ৰধানত কছাৰী মূলৰ আৰু কছাৰীটো বৰালী কছাৰী মৰাণো কছাৰী অন্তৰ্ভুক্ত তিৱাসকলো কছাৰী মেচ কছাৰী খাঙাল কছাৰী এই গোটেইবোৰ দি গ্ৰেট কছাৰীজ দি ৰেঞ্জ অফ কছাৰী আমিও নিজে কছাৰী মূলৰ মানুহ গতিকে এই কছাৰী কালচাৰো ইয়াত অন্তৰ্ভুক্ত হৈ আছে আৰু আছে আখৰকটীয়া কিৰাকটীয়া গাৰুকৰ ভাস্কৰ এইসকলক ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আনিছিল আমাৰ ৰজাসকলে সেইকাৰণে আৰু তেওঁলোকো লগত লৈ আহিছিল ভাৰতীয় বিভিন্ন মিক্স কালচাৰ গতিকে সেইকাৰণে কছাৰী টাই আৰু ভাৰতীয় মিক্স কালচাৰ এই তিনিটা লগ লাগিয়েই এইবোৰ নিৰ্মাণ হৈছে গতিকে এটা বহল আৰু বৃহৎ ইতিহাস গতিকে আমি আনৰ পৰা শিকিব নালাগে আমাৰ পৰাহে আনে শিকিব লাগে এটা উচ্চ স্থানত থকা এই খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ আজি কিন্তু এটা বিধ্বস্ত অৱস্থা আজি অত্যন্ত দুৰ্ভাগ্যজনক অৱস্থা আজি এই ভূখণ্ডত হাজাৰ বছৰীয়া অসমৰ খিলঞ্জীয়াসকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে আজি ৰাজনৈতিক অধিকাৰ সম্পদৰ অধিকাৰৰ পৰা আমি বঞ্চিত হৈছো লাহে লাহে আমি আমাৰ প্ৰতিনিধি হেৰুৱাইছো বিভিন্ন কাৰণত গতিকে সেইবোৰ পৰ্যালোচনা কৰিয়েই আমি অসম সন্মিলিত মহাসংঘই চুকাফাৰ নেতৃত্বত যিদৰে অসমখন গঢ় দিছিল তাহানি প্ৰাগজ্যোতিষপুৰৰ ৰজা মহাৰাজ মৈৰঙৰ পৰা আৰম্ভ কৰি শেষ ৰজা গংগাৰ সিংহ আমি মহাসংঘই গংগাৰ সিংহক শেষ ৰজা হিচাপে আমি মানি লওঁ পুৰন্দৰত নহয় জিগংধৰ সিংহই বিকশালীয়তা উদ্ধাৰৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰিছিল গতিকে এই সকলোকে শ্ৰদ্ধাঞ্জলি যাচি আমি আকৌ পুনৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰি ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ অধিকাৰ চনদাৰ আধাৰত আমি আমাৰ অধিকাৰ ঘূৰাই বিচাৰিছো সংসদৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ এই সকলো অধিকাৰ আৰু তাৰ কাৰণে ই এক উচ্চ পৰ্যায়লৈকে লৈ গৈছো সোনকালে এটা প্ৰতিনিধি দল পঠিয়াই অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াৰ কি অৱস্থা এইটো অনুসন্ধান কৰিবৰ কাৰণে আমি আবেদন জনাইছো আৰু ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ নিয়ন্ত্ৰিত বিভিন্ন ৱেবিনাৰৰ জৰিয়তে এই কথাটো তেওঁলোকে মানি লৈছে আৰু আমাক সহায় কৰাৰ আশ্বাস দিছে আৰু আমি সুপ্ৰিম কোৰ্টতো অসমৰ খিলঞ্জীয়াৰ সুৰক্ষা বিচাৰি আমি আবেদন জনাই আমি গোচৰ চলাই আছো সেইটো ৰাষ্ট্ৰীয় আছে গতিকে সেইকাৰণে আমি সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী ঐক্যবদ্ধ হয় আমি শুদ্ধ ৰাস্তাৰে আমি যাব লাগিব আৰু তেতিয়াহে আমি হিত অধিকাৰ হিত মৰ্যাদা আৰু হিত সন্মান আমি পাম আৰু 80% ইণ্ডিজিনিয়াছৰ হাততেই ৰাজনৈতিক অধিকাৰ আৰু সকলো অধিকাৰ থাকিব লাগিব এইটো একৰ্ডিং টু দি ইউনাইটেড নেশ্যন একৰ্ডিং টু দি ইউনাইটেড নেশ্যন ডিক্লাৰেশ্যন অন দি ৰাইটছ অফ ইণ্ডিজিনিয়াছ পিপল অসম্ভৱ বুলি একো কথা নাই।